গুৱাহাটীৰ পৰা ৮ কিলোমিটাৰ দূৰত নীলগিৰি পাহাৰত স্থিত শক্তিপীঠক কামাখ্যা মন্দিৰ ৰূপে জনাজাত। ইয়াৰ উল্লেখ কালিকা পুৰাণতো আছে। এই মন্দিৰটোক আটাইতকৈ পুৰণি শক্তিপীঠ হিচাপে গণ্য কৰা হয়। মান্যতা অনুসৰি মাতা সতীৰ গাৰ এটা অংশ এই স্থানত পৰিছিল, য'ৰ পৰা উৎপন্ন হৈছিল এই কামাখ্যা মন্দিৰৰ। এই কামাখ্যা মন্দিৰত দেৱীৰ যোনিক পূজা কৰা হয়। মান্যতা অনুসৰি যি ঠাইত এই মন্দিৰটো আছে, এইখিনি ঠাইত দেৱীৰ যোনি পৰিছিল। এই স্থানত দেৱীৰ যোনিক পূজা কৰা হয়। ইয়াত কোনো দেৱীৰ প্ৰতিমা নাই। ইয়াত কেৱল যোনি আকাৰৰ এক শিলাখণ্ডহে আছে, য'ত মানুহে পূজা কৰে। কামাখ্যা দেৱীৰ মন্দিৰ মা দুৰ্গাৰ শক্তিপীঠৰ ভিতৰত এটা। এই মন্দিৰত তান্ত্ৰিকে নিজৰ সিদ্ধি পূৰণৰ বাবে বছৰত এবাৰ আহে, যাক আমি অম্বুবাচী মেলা হিচাপে জানো। বছৰৰ 4 দিন কামাখ্যা মন্দিৰৰ গেট বন্ধ থাকে। মান্যতা অনুসৰি তেতিয়া দেৱীৰ ৰজচক্ৰ আৰম্ভ হয় আৰু এই সময়খিনি অম্বুবাচী ৰূপে পৰিচিত। আৰু যেতিয়া দেৱীৰ ৰজচক্ৰ আৰম্ভ হয়, কামাখ্যা মাৰ গাত লাগি থকা ব্ৰহ্মপুত্ৰ নদীৰ পানী লাল হৈ পৰে। এইখিনি আছিল কামাখ্যা মন্দিৰৰ ওপৰত অলপ। আজিলৈ ইমানেই। যদি ভিডিঅ'টি চাই ভাল পাইছে, প্লিজ লাইক এটা কৰি দিব। ধন্যবাদ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।